মিছন বসুন্ধৰা 2.0 জৰিয়তে ট্ৰাইবেলসকলৰ বাবে এক বিশেষ ভূমি সম্পৰ্কীয় আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত মিছন বসুন্ধৰা 2.0 এটা উল্লেখযোগ্য সেৱা হৈছে ট্ৰাইবেলসকলক বিশেষ জনজাতিৰ লোকসকলক প্ৰদান কৰিব মাটিৰ পট্টা। আপুনি যদি বিশেষ জনজাতীয় লোকসকলৰ ভিতৰত পৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সুবৰ্ণ সুযোগ। আপুনি ইয়াৰ বাবে পোনপ্ৰথমে মোবাইল ফোন বা কম্পিউটাৰৰ যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব মিছন বসুন্ধৰা 2.0। টাইপ কৰাৰ পিছতে আপোনাৰ সন্মুখত এটা পেজ খোল খাই আহিব। আপুনি ইয়াত দেখা পাইছে basundhara.assam.gov.in এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এইটো পেজত আপুনি দেখা পাইছে মিছন বসুন্ধৰা 2.0। মানে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি তলত দেখা পাইছে সেটেলমেন্ট অফ ল্যান্ড অফ ট্ৰাইবেল কমিউনিটিজ। এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এপ্লাই নাও বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। এইটো খোল খাই আহিব। আপুনি ইয়াত দেখা পাইছে জনজাতীয় সম্প্ৰদায়ৰ লোক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ পট্টন। প্ৰথমতে জানি ল'ব লাগিব আপুনি আবেদন কৰাৰ আগতে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আপুনি প্ৰয়োজনীয়তা এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াত দেখা পাইছে বংশগত ভূমিৰ প্ৰমাণ, তৌজি বাহিৰা ৰচিদ, গাঁও প্ৰধান ব্যৱস্থাৰ আবেদন নথকা পঞ্চায়ত বা গাঁও প্ৰধানৰ সচিবৰ প্ৰমাণপত্ৰ আৰু নগৰ অঞ্চলৰ বাবে কাৰ্যবাহী বিষয়াৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন। এইখিনি নথিপত্ৰ হ'লেই আপুনি আবেদন কৰিব পাৰিব। তাৰপিছতে আপুনি কাষত দেখা পাইছে আবেদন কৰক। এই আবেদন কৰক যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাইছে কোনবাৰ মোবাইল নাম্বাৰটো বহাই ল'ব। মোবাইল নাম্বাৰটো বহাই লোৱাৰ পিছত তলত কেপচাৰ কোডটো দেখা পাইছে। কেপচাৰ কোডটো শুদ্ধকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছতে সেন্ড OTP এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপোনাৰ OTPটো আপোনাৰ মোবাইলত অহা OTPটো বহাই দিব লাগিব। মোবাইলত অহা OTPটো বহাই লৈছোঁ। তাৰপিছত ছাবমিট OTP এই অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ লোডিং ল'ব। লোডিং লোৱাৰ পিছতে আপোনাৰ সন্মুখত বসুন্ধৰা 2.0 এনেকুৱা এটা পেজ আহিছে। ইয়াতে গেট ষ্টাৰ্ট যিটো অপশ্যন আছে এই গেট ষ্টাৰ্ট অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি অলপমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াত দেখা পাইছে অপশ্যন আছে। এই অপশ্যনটোত আপুনি যদি প্ৰথম অপশ্যনটোত যদি টিক মাৰ্ক লগাই দিয়ে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ আধাৰ নম্বৰৰ সৈতে আপুনি ভেৰিফাই কৰি ল'ব লাগিব। আৰু যদি আধাৰ নম্বৰ নাথাকে তেনে ক্ষেত্ৰত তলৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। I do not have আধাৰ এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত দুটা অপশ্যন আহিছে। ইয়াতে আপুনি দেখা পাইছে পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স। আপুনি পান কাৰ্ডৰ সহায়তো ভেৰিফাই কৰি ল'ব পাৰিব, নাইবা ড্ৰাইভিং লাইচেন্সৰ সহায়তো আপুনি ভেৰিফাই কৰি ল'ব পাৰিব। মই যিহেতু পান কাৰ্ডৰ সহায়ত ভেৰিফাই কৰিম তেনে ক্ষেত্ৰত মই পান কাৰ্ড অপশ্যনটোত মই ক্লিক কৰি লৈছোঁ। ক্লিক কৰি লোৱাৰ পিছতে এই বক্সটোত আপুনি পান কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো বহাই দিব। তাৰপিছত যদি মিডল নেম থাকে মিডল নেমটো বহাই দিব। এই বক্সটোত লাষ্ট নেমটো বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফাই ইয়ৰ পান এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পান কাৰ্ড ছাকচেছফুলি ভেৰিফাই এনেকুৱা এটা অপশ্যন আহিব। তাৰপিছত অলপমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ সন্মুখত সেল্ফ ডিক্লাৰেশ্যন কেইটামান আছে। ইয়াতে আপুনি এইখিনি আপোনাৰ ইচ্ছামতে আপুনি ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছতে স্ক্ৰল ডাউন কৰিব। কাষত দেখা পাইছে নেক্সট এই নেক্সট অপশ্যনটোত আপুনি ক্লিক কৰি ল'ব। আপুনি 4টা ষ্টেপ ফ'ল' কৰিব লাগিব। প্ৰথমতে আপুনি লেণ্ড ডিটেইলছ, এপ্লিকেণ্ট ডিটেইলছ, ডকুমেণ্ট, ৰিভিউ এণ্ড ছাবমিট এই 4টা ষ্টেপ পাৰ কৰিলেই আপোনাৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ যাব। প্ৰথমতে আপুনি লেণ্ড ডিটেইলছটো ফিল কৰি ল'ব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লোৱাৰ পিছতে চাৰ্কেল আপুনি চিলেক্ট কৰি ল'ব। চাৰ্কেলটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি আপোনাৰ গাঁওখন চিলেক্ট কৰি ল'ব। গাঁওখন চিলেক্ট কৰি লোৱাৰ পিছতে স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে ইয়াতে ডাক নম্বৰ আৰু কিমান বিঘা কিমান কঠা মাটি আছে ইয়াতে আপুনি দেখা পাব। আপোনাৰ যিটো ডাক নম্বৰ হয় সেই ডাক নম্বৰটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে আপুনি এনেকুৱা এটা আপোনাৰ সন্মুখত পেজ খোল খাই আহিব। ঘৰ মাটিৰ বাবে আবেদন কৰিব বিচাৰে না খেতি মাটিৰ বাবে আবেদন কৰিব পাৰে, ইয়াত যিকোনো দুটা এটাত আপুনি টিক মাৰ্ক লগাই দিব। যদি ঘৰ বাৰীৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি প্ৰথমটোত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পিছত আপুনি
কথা মাটি আবেদন কৰিব বিচাৰে কিমান বিঘা মাটি আবেদন কৰিব বিচাৰে সেই সকলোখিনি ইয়াত ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পিছতে ইয়াতে আপোনাৰ নামটো দিয়া আছে যদি আপোনাৰ নামটো ইয়াতে থাকে তেনে ক্ষেত্ৰত আপুনি নামটোত এই বক্সটোত আপুনি টিক মাৰ্ক লগাই ল'ব নাইবা যদি আপোনাৰ নামটো নাথাকে তেনে ক্ষেত্ৰত আপুনি তলত select if occupier name is not available এই অপচনটো আপুনি ক্লিক কৰি ল'ব যেহেতু মোৰ নামটো ইয়াতে আছে গতিকে মই এটো টিক মাৰ্ক লগাইছো টিক মাৰ্ক লগাই লোৱাৰ পিছতে save occupier details এটোত আপুনি ক্লিক কৰি ল'ব আপোনাৰ সন্মুখত আপোনাৰ ডাক নাম্বাৰটো সেভ হৈ গৈছে তাৰ পিছতে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে নেক্সট অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব এই পেজটোত আপুনি দেখা পাইছে আপোনাৰ নামটো ইয়াতে দেখা পাব তাৰ পিছতে কাষতে বক্সটোত দেখা পাইছে ইয়াতে আপোনাৰ অসমীয়াত নামটো ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পিছতে আপোনাৰ গাৰ্জেন নেমটো ইয়াতে ফিল আপ কৰি ল'ব ইংলিশত গাৰ্জেন নেমটো অসমীয়াত ফিল আপ কৰি ল'ব নামটো অসমীয়াত ফিল আপ কৰি লোৱাৰ পিছতে ৰিলেশন টাইপ ইয়াতে আপুনি ৰিলেশন টাইপটো আপুনি বহাই ল'ব বহাই লোৱাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব আহিব তাৰ পিছতে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব বাৰ্থটো সিলেক্ট কৰি লোৱাৰ পিছতে দেখা পাইছে কেটেগৰীটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি ইয়াত তলত দেখা পাইছে দুই অলৰেডি ভূমিপুত্ৰ সাৰ্টিফিকেট আপোনাৰ যদি ভূমিপুত্ৰ সাৰ্টিফিকেট থাকে তেনে ক্ষেত্ৰত ইয়েস বুলি দিব আৰু যদি নাই তেতিয়া হলে নো বুলি দিব মোৰ যেহেতু ভূমিপুত্ৰ সাৰ্টিফিকেটখন এতিয়া আবেদন কৰা হোৱা নাই তেনে ক্ষেত্ৰত নো বুলি দিছো তাৰ পিছত আহিছে ইয়াতে ইউ হেভ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট আপুনি ভূমিপুত্ৰ সাৰ্টিফিকেটখন আবেদন কৰিব বিচাৰে নেকি যদি বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়েস বুলি দিব নহলে নো বুলি দিব মেৰিটেল ষ্টেটাস এটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি তলত এড্ৰেছটো বহাই লোৱাৰ পিছতে কোডটো বহাই ল'ব ষ্টিকখন আপোনাৰ বহাই থাকিব ইয়াতে আপোনাৰ যদি পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় তেনে ক্ষেত্ৰত আপুনি এই বক্সটোত টিক মাৰ্ক লগাই ল'ব টিক মাৰ্ক লগাই লোৱাৰ পিছতে স্ক্ৰল ডাউন কৰিব এপ্লাইং আস ইয়াতে আপুনি জইন ইন্ডিভিজুৱেল দুটা যিকোনো এটা দিব পাৰে মই যেহেতু অকলে আবেদন কৰিম তেনে ক্ষেত্ৰত মই ইন্ডিভিজুৱেল অপচন ক্লিক কৰি লৈছো অকুপেশন সিলেক্ট কৰি ল'ব আপুনি মই যেহেতু বিজনেস সিলেক্ট কৰি লৈছো আপুনি এগ্ৰিকালচাৰ সিলেক্ট কৰি ল'ব পাৰে তলত নেক্সট সিটো অপচন আছে নেক্সট অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব ইয়াতে আপোনাৰ প্ৰথমতে গাঁও প্ৰধানৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাৰ পিছত ডকুমেন্ট যিকোনো এখন আপলোড কৰি দিলে হল তৌজি বাহিৰা ৰিসিপ্ট এই অপচনেল হয় এটো যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত আপুনি আপলোড কৰিব পাৰে তাৰ পিছতে আপুনি কাষ্ট সাৰ্টিফিকেট আপোনাৰ পুৰণা যিখন কাষ্ট সাৰ্টিফিকেট আছে সেইখন আবেদন কৰিব লাগিব আপলোড কৰি দিব লাগিব যদি এবাৰ আপোনাৰ নতুন কাষ্ট সাৰ্টিফিকেটখন থাকে তেনে ক্ষেত্ৰত আপোনাৰ আগতেই ফিল আপ কৰি লৈ আহিব লাগিব ডকুমেন্টখিনি আপলোড কৰি লোৱাৰ পিছতে আপুনি তলত নেক্সট যেটো অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰি দিব আপোনাৰ সন্মুখত পেজটো অলপমান লোডিং লোৱাৰ পিছতে নতুন পেজ এটা খোল খাই আহিব ডকুমেন্টখিনি আপলোড হৈ যোৱাৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব ইয়াতে একনলেজমেন্ট ৰিভিউ আপুনি ইয়াত ৰিভিউ কৰি চাব পাৰে তাৰ পিছত তলত দেখা পাইছে accept agreement and submit এই বক্সটোত আপোনাৰ টিক মাৰ্ক এইটো বক্সত টিক মাৰ্ক লগাই থাকিব তাৰ পিছত ফিনিশ যেটো অপচন আছে ফিনিশ অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব ইয়াতে আপুনি পেমেন্ট কৰিব লাগিব প্ৰথমতে আপুনি পেমেন্ট গেটৱেটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে তলত এগ্ৰি যেটো অপচন আছে এটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে প্ৰসিড ফৰ পেমেন্ট এটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাইব ইয়াতে আপোনাৰ এই পেজটোত আপুনি দেখা পাইছে টার্মস এন্ড কন্ডিশন এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে ইউপিআই ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিংৰ সহায়ত আপুনি আবেদন কৰি ল'ব পাৰিব পেমেন্টটো কমপ্লিট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন একনলেজমেন্ট নাম্বাৰ আহিব এই একনলেজমেন্ট নাম্বাৰখনৰ সহায়তে আপুনি পৰৱৰ্তী সময়ত আপোনাৰ আবেদনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপুনি চেক কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টোত এইখিনি আছিল পৰৱৰ্তী সময়ত নতুন ভিডিঅ'তে লগ পাম ধন্যবাদ